হেল্ল' এভৰিৱান, আমি সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। বহুদিনৰ হ'ল ভিডিঅ' নিদিয়া, ভাবিলোঁ আজি মহালয়াৰ দিনাখনে এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তেনেহ'লে আজি ভিডিঅ'টো শেষলৈকে চাব। আপুনি কাপোৰ ল'লে আৰু এতিয়া সময় হৈছে 3টালৈ 5 মিনিটমান আছে আৰু আমি ওলাইছোঁ এতিয়া যাবৰ কাৰণে। এতিয়া প্ৰথমতে যাম ঢেকীয়াল চাৰিআলি ফালে। তো এইফালে আমাৰ লগত ওলাইছে আমাৰ অকণমানি পোৱালিটো। তো সি দেখিছেনে, তাৰ খোজকাঢ়িবলৈ বিৰাট ফূৰ্তি মানে। আৰু এইফালে আমাৰ গণেশ মন্দিৰ। আৰু এতিয়া আমি গৈ থাকোঁ, ভিডিঅ'টো শেষলৈকে চাব। চাহ বহুত মানুহ হৈছে। বেলুন নিদিবি। আমি জেলপি লৈছোঁ মানে দেই। বেলুন এটা লৈ লওঁ। পঞ্চাছ টকা 3 ভাগ দিব দেই। 3 ভাগ কৰিলোঁ দেই। এইফালে মানে আমাৰ পোৱালিক বেলুন লাগে, তো পোৱালিলে বেলুন এটা লৈ লৈছে। এটা এনেকুৱা লোৱা, এইটো দিয়া। এটা তেনেকুৱা লোৱা দেই। মাহঁত কেনেকৈ আছে ন? দে টুপিটো ভালকৈ পিন্ধ। এইফালে চা দেহা কত 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 ব'লা ব'লা। কাৰ্ডত ধৰা চাব পাৰি। মিঠাই চেনা ললি। এইফালে দেখিছা নাই? এয়া কোন কোন চাওঁ চাওঁ চাওঁ। মানুহবোৰ আহিছে নেকি ন? এতিয়া আমি ঢেকীয়াল চাৰিআলিৰ পৰা আহি পাই গ'লোহি গণপুখুৰী চাৰিআলি। আৰু ইমান মানুহ এবাৰ হোৱা নাই বাৰু দেই। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ' লগ পাম।